Hello and welcome back to my YouTube channel. মই এনেকৈ দেখি মেলি ভয় নাখাব কাৰণ মই বৰ্তমান আছোঁ পথাৰত। পথাৰ মানে কি আমাৰ ঘৰৰ পৰা পথাৰখন প্ৰায় 1.5 কিলোমিটাৰ নহয় 1 কিলোমিটাৰমান দূৰত হয়। আৰু আজি মই পথাৰলৈ আহিছিলোঁ। পথাৰলৈ বেলেগ একো নাই, আজি ৰুব চুব দিয়া নাই একো, মাত্ৰ এই আলি পাৰ অলপ কাটিবলৈ আহিছিলোঁ। তাকে আলি পাৰনো কেনেকৈ কাটে, কেনেকৈ আলি পাৰ কাটিলে মানে বেছি ধুনীয়া আৰু ভালো হয়, সেইবিলাকে অলপ দেখাওঁ বুলি ভাবিছোঁ আজি আপোনালোকক। আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰাই নাই, ভিডিঅ'টো দিবলৈ মানে অলপ প্ৰব্লেম হৈ আছে, মোৰ অলপ পাৰ্চনেল প্ৰব্লেম, যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। ঠিক আছে, লাহে লাহে এইটো ভিডিঅ' অলপ সোনকালে পাব, বাকী ভিডিঅ'বিলাক তাৰ পাছতে পাব। আৰু চাওঁ কিমান জল্দি দিব পাৰোঁ। আৰু এইকেইদিন মানে অলপ পথাৰ সময়ত লাগি থকাৰ কাৰণে টাইম পোৱা নাই নিজৰ ইউটিউব চেনেলটো টাইম দিবলৈ। যিমানখিনি পাৰোঁ চেষ্টা কৰিম ভিডিঅ' দিবলৈ অতি সোনকালে। আৰু ঠিক আছে, চাই থাকক। আগত আমি পথাৰখন চিনাকি কৰি দিছোঁ, আমাৰ পথাৰখন। মোৰ পাছফালে সেই গছকেইজোপা, এই দ্বীপটোৰ পৰা এইপিনলৈ আহি এইখিনি আৰু যিমান ডাঠ সেউজীয়াখিনি আছে, তাৰপিছতে এই গছখিনিলৈকে মাটিখিনি আমাৰ ইয়াত আমাৰ দাইহঁতৰ মাটি আছে, দাইহঁতৰ 5 বিঘা, আমাৰ 5 বিঘা, সিমানেই আৰু খেতি কৰা মাটি। কিন্তু 5 বিঘা হ'লে মানে মাটিখিনি ভালভাৱে হৈ যায় বছৰটোৰ কাৰণে খাবলৈ আৰু অলপ বিকিবলৈও হয়। প্ৰথমতে ভবাই নাছিলোঁ যে মই ভিডিঅ' বনাম বুলি, তাৰপিছত ভাবিছোঁ যে আলি পাৰ কটাই আজি ভিডিঅ' এটা বনাই দিওঁ। আৰু কাৰণে এয়া মই অলপ কাটিলোঁ, ইয়াৰ পৰা এইডোখৰ অলপ কাটিলোঁ, বেছি নাই কটা। ইমান ভালকৈতো হোৱা নাই, কাটিবলৈ পৰা নাই, কাৰণ কোৰখন মাজতে মানে হলকি গৈছিলে। আলি পাৰ কাটোতে মানে অলপ মিহিকৈ কাটিব চাব লাগে, যিমান পাৰে মিহিকৈ। আৰু থিয়কৈও মাৰিব পাৰে, আপুনি বেটাকৈও মাৰিব পাৰে, কিন্তু আমাৰ ট্ৰেক্টৰে বোৱা হাল যে, সেইকাৰণে এয়া ইমানডোখৰলৈকে কাটিছে, তাৰপিছত কটাই নাই। এইডোখৰ কটা নাই যিহেতু এতিয়া আমি কোৰৰ পৰাই মিলাই দিব লাগিব, কাৰণ নহ'লে নেক্সট বাৰ ট্ৰেক্টৰ নালাগিব। এইডোখৰ কটা নাই বাবে, সেইকাৰণে আমি ইয়াত এনেকৈ যদি কাটিবলগীয়া হয়, ইয়াত এচাপ মাৰি আকৌ এচাপ ইয়াত মাৰিব লাগিব, দুচাপকৈ মাৰিবলগীয়া আছে, বা 3 চাপো মাৰিবলগীয়া হৈ যায় ক'ৰবাত। মই এতিয়া আলিখিনি আৰু মাটিখিনি এনেকৈ কৰি ইয়াত কটাৰ পিছত ডাইৰেক্ট ইয়াত পেলাই দিলে নহয়, এচপৰামান ভিতৰলৈও পেলাই দিব লাগে, কাৰণ ইয়াত যদি দম খাই থাকে ট্ৰেক্টৰ ভালকৈ নালাগে। আৰু বৰ্তমান যিহেতু আমাৰ গৰু আছে, কিন্তু মানে ইয়ালৈকে আহি মেলি গৰুৰ পৰা হাল বাই যাওঁ মানে বহুত টাইম লাগি যায়, সেইকাৰণে গৰুৰ পৰা বোৱা নহয়। কেমেৰা ধৰি দিয়া মানুহ এজন পোৱাহেঁতেন সেইটো বেলেগ আছিলে, তেতিয়াও ভালকৈ বুজাব পাৰিলোহেঁতেন, কাৰণ কোৰ এখন মাৰোঁতেতো 2খন হাত প্ৰয়োজন হয়, গম পায় আপোনালোকে। আৰু সেইকাৰণে কোৰখন মাৰোঁতে যিহেতু 2খন প্ৰয়োজন হয়, এতিয়া 2খন হাত নাথাকিলে মানে কেনেকৈ মই হেৰি কৰিম। চ' মই চাওঁ কিবা এটা গছৰ ডাল চাল কৰি মেলি কিবা এটা বনাব পাৰোঁ বা। বাঁহডাল কাটি ল'লোঁ, কাটি লৈ এতিয়া মই ইয়াত জোঙালিম। তেতিয়া মই ফালি দিম বুলি ভাবিছোঁ। ফলাৰ আগতে মই ইয়াত এটা কাম কৰিম, এটা নিৰ্দিষ্ট জোখত মানুহ কিবা এটা কাটি ল'ম, যাতে ফোনটো মাৰিব পাৰে। এতিয়া মই ফালি দিম। তেনেকৈ বনালোঁ আৰু এতিয়া ইয়াত ফালি দিম। এনেকৈ বনাই ল'লোঁ, এই তল চাইডে জোঙা কৰি আৰু এইটো চাইডে ওপৰ চাইডে অলপ ফালি মেলি এনেকৈ বনাই ল'লোঁ। আৰু এতিয়া ইয়াৰ ফাকত এনেকৈ কৰি ফটো ভৰাই দিম। ভৰোৱাৰ পাছত এইটো এটা ষ্টেণ্ড হৈ পৰিব, এইটো দেখিছে। আৰু মইতো ঘৰতো ইউজ কৰিব পাৰিম, কিন্তু মানে এইটো ওৱান টাইম মানে অকণমান ইউজ কৰিবৰ কাৰণে, কাৰণ যোগাৰো মানুহ থাকোঁতে আৰু কিবা টেনশ্যন ল'ব লাগে এনেকুৱা। ভিডিঅ'টো যিহেতু ফ্ৰণ্ট কেমেৰাৰ পৰা কৰি থকা হৈছে, কাৰণ বেক কেমেৰাৰ পৰা ধৰি থকা মোৰ ইমান এটা অভ্যাস নাই, তাতে বেক কেমেৰাটো মানে মই ইমান এটা ভাল নাপাওঁ, কিন্তু ঠিকে আছিলে মোৰ বাৰু বেক কেমেৰাটো। অলপ ধোঁৱা চোৱা আহিব পাৰে, ভিডিঅ'টো কোৱালিটিটো ইমান ভাল নহ'ব পাৰে, তথাপিও চাই লওক। এতিয়া এইটো ষ্টেণ্ডটো এনেকৈ পুতি লওঁ। ইয়াত ফালে ট্ৰেক্টৰ লাগি আছে কাৰণে অলপ মাতটো নাহিব পাৰে, তথাপি চাব। এতিয়া এংগলটো মিলিলে এতিয়া মই কৰি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো দেখিছে, এইডোখৰলৈতো ট্ৰেক্টৰে খনা আছে, এইডোখৰ পৰা আমি একচাপ মাৰিম এনেকৈ, আৰু এচাপ এইডোখৰত মাৰিম। চাব যাতে এইটোৰ লগতো সমান হয়, আৰু এইটো যিমান দকৈ গৈছে সিমান দকৈ যায়। কোৰ ভাল হ'ব লাগে, কাৰণ কোৰ ভাল নহ'লে মানে এনেই বেয়া এইটো কাটিবৰ কাৰণে, আৰু কোৰখন পাৰিলে অলপ ডাঙৰেই হ'ব লাগে। এইটো এনেকৈ কিছুমানে বেকাকৈ মাৰে, কিন্তু এই বেকাকৈ মৰাটো মানে এনেকুৱা হ'লে মানে অলপ মাৰিবলৈ অসুবিধা হয়, কাৰণ ইয়াত মাটিটো কটাই নাই। এতিয়া চাওক, এতিয়া ইয়ালৈকে কটা নাই, যিহেতু আমি প্ৰথমতে এইডোখৰ মাৰিব লাগিব,
মাটিটো উঠাই ল'লোঁ, এইডোখৰত মাৰিব লাগিব, আকৌ ইয়াত মাৰিব লাগিব। কষ্টটো ইমানেই, কাৰণ ট্ৰেক্টৰে লগোৱা যে গৰু বা একেবাৰে আলিটো কিনাৰলৈ গ'লহেঁতেন ইমানলৈকে লাগিবহেঁতেন। এইটো এতিয়া এইডোখৰ আলিপাৰটো এতিয়া এনেকৈ ইমান ধুনীয়াকৈ হৈ গৈছে, একদম মিহিকৈ। আৰু ইয়াৰ ওপৰত আলি দিবলগীয়া হ'ব পাৰে, কাৰণ পানী জমাৰ লগত কথা, পানী কিমান জমা হয়। আৰু ট্ৰেক্টৰে বোৱা যিহেতু এই মাজে মাজে আলি আছিলে এনেকৈ, এইটো আলি পোনত এনেকৈ এইডোখৰলৈকে আলি আছিলে, কিন্তু মানে ট্ৰেক্টৰে কাটি দিলে সেইটো। কাম বহুত, যিহেতু ভিডিঅ'টো বনাই থাকিবলৈ অলপ কষ্ট হৈছে, বুজাই দিলোঁ যিমানখিনি পাৰিলোঁ। আৰু চাওক, ভিডিঅ'টো চাই মেলি অলপ এনজয় কৰক, মই অলপ কাম কৰোঁ। মোৰ খেলি মেলি হৈছিলে, আৰু কোৰ মাৰোঁতে কেতিয়াও কোনো চিধাকৈ মাৰিব নোৱাৰে, পাৰে কিছুমানে একেৰাহে কৰি থকাৰ বাবে, কিন্তু প্ৰথম অৱস্থাত কোনো নোৱাৰে চিধাকৈ মাৰিবলৈ। তাৰপিছত লাহে লাহে আহি যায়। আৰু মই নকওঁ যে আপোনালোকে খেতি কৰক, আলি পাৰ কাটিব লাগে, কিবা কৰিব লাগে, কিন্তু চবৰে নিজৰ কিছুমান বাধ্য বুলি বোলা বস্তুটো আছে। কাৰণ যেতিয়ালৈকে একো কৰিব নোৱাৰে, খেতি নকৰিলেতো খাব লাগিব কিহৰ পৰা, সেই খাব পৰা অৱস্থাত যেতিয়া নাহে তেতিয়ালৈকেতো কৰিব লাগিব। আৰু হয়তো অসমত থকা মানে চবেইতো পথাৰলৈ গৈ পাইছেই। চ' দেখিবলৈ পাইছে এতিয়া মই আলি কিয় কাটিব লাগে আৰু আলিৰ ওপৰত মানে আলি কিয় দিব লাগে সেইটো মই তেওঁ ক'ম ভালকৈ বুজাই। আলি কিয় কাটিব লাগিব গম পাবলৈ হ'লে চাওক, এতিয়া অলপ ওচৰৰ পৰা চাব লাগিব। হয়তো ওচৰৰ পৰা চালে এই পৰুৱাবিলাক অলপ দেখিছে চাগে, ধৰিব পাৰিছে নাই নাজানিছোঁ। পৰুৱাবিলাক আৰু এইপিনে কেঁচু আছে আৰু বহুত কিবাকিবি আছে, কেঁকুৰা গাঁত তাতে আৰু বেলেগ কিবাকিবি বহুত থাকে। পৰুৱাবিলাকৰ বাঁহবিলাক এতিয়া এইখিনি দেখিছে, যেনেকৈ পৰুৱা আছে ইয়াত। এই পৰুৱাবিলাক মানে বাৰিষাটো পানী হৈ যায় চবতে, পথাৰৰ একদম মাজডোখৰতো পানী হৈ যাব, দডোখৰত। আৰু যেতিয়া দডোখৰত পানী হৈ যায় তেতিয়া আলিকেইটাত পানী নহয়, আলিকেইটাতে বাঁহ লয়, আৰু আলিকেইটাত বাঁহ লৈ থাকে তাৰ কাৰণ। তাৰপিছত আকৌ পৰুৱা হেৰিটো বাঢ়ি যায়, সংখ্যাটো বাঢ়ি যায়। তাৰপিছত আকৌ যদি আলি পাৰ নকটাৰ লগে লগে তাত আকৌ মানে পৰুৱা বা আৰু বেলেগ কিবা মানে অলপ ধানখিনি নষ্ট কৰি দিব। আৰু আলি পাৰ নাকাটিলে কেঁচু কুমতি বহুত থাকে, আৰু যাৰ কাৰণে পানীও ৰখিয়ে নাথাকে হেৰিটোত, মাটিডৰাত। আৰু মাটিডৰাত পানী নৰখিলেতো জানেই ধানখিনি কেনেকুৱা হ'ব। আৰু কিছুমানে কেঁচু বাট বা কেঁকুৰা গাঁতৰ পৰা আলিটো বাট হৈ থাকে, আৰু তাৰ পৰা পানীও বৈ থাকে, আৰু সেইবিলাকৰ কাৰণেও কটা হয়। তাতে যদি ছাইডটো কাটি নিদিওঁ খেতি ৰুব নোৱাৰিব সেইডোখৰত। আৰু তাত এগছকৈ ৰুলে মানেও বহুত দীঘলকৈ ৰুলে মানে প্ৰায় 2 ডাঙৰি 3 ডাঙৰিমান ওলায় ধান। আৰু সেইকাৰণে দেখিছে এতিয়া দুচাপ মাৰিবলগীয়া হৈছে কোৰৰ পৰা। আৰু সেই সিমানখিনি যদি মই মাটি এৰি দিওঁ প্ৰতিবাৰে, লাহে লাহে আলিটো ৰাস্তা হৈ যাব, এটা হাইৱে নিচিনা, আৰু মাটিডৰাটো নাথাকিব একো। গম পাইছোঁ নহয়। আৰু সেইকাৰণে আলিটো কাটিবলগীয়া হয়, আলিটো কাটি মেলি আকৌ দিবলগীয়া হয়, আকৌ নেক্সট বাৰ আকৌ কাটি দিবলগীয়া হয়, আকৌ কাটি মেলি আকৌ দিবলগীয়া হয়। প্ৰতিবাৰে এনেকৈ কৰিবলগীয়া হয়, কাৰণ যিমান আলি ভাল হ'ব সিমানে মাটিডৰাও ভাল হৈ থাকিব। আলিটো কটাটো কথা গম পালে কিয় কাটিবলগীয়া হয়, আৰু পোক পৰুৱাৰ কাৰণে কাটিবলগীয়া হয় আচলতে প্ৰথম কথাটো। আৰু ছেকেণ্ড কথাটো এতিয়া আলিটো কাটি লৈ মেলি তাৰ ওপৰত মাটি দি আলি দিলে মানে ভাল হয়। আৰু আলিটো প্ৰায় কোৰ মাৰি শেষ হোৱা নাই, কিন্তু যাওঁগৈ আজিৰ বাবে, বেছি নামাৰোঁ। ৰাস্তা যেনেকুৱা অৱস্থা হৈ আছে ন, চাব। আৰু আলি দিয়া ভিডিঅ' বেলেগ এদিনা বনাম, আজিলৈ যাওঁগৈ। বহুত ভাগৰো লাগিছে আৰু টাইমো হ'ল, ৰ'দতো থাকিব মন নাই, আৰু লাহে গৈ থাকিম, পানীও হোৱা নাই নহয় ইমান। ইয়াত দেখিব পাইছে ন, গোটেই ৰাস্তা কিনাৰত ট্ৰেক্টৰে বৰবাদ দি থৈছে। ট্ৰেক্টৰে বৰবাদ মানে কি, বৰবাদেই বাৰু, আগৰ পৰা বৰবাদ আৰু আছে বহুত।